নাগালেণ্ড অসমৰ সীমান্তৱৰ্তী কাৰ্বি আংলঙৰ ভূমিত নগাৰ আগ্ৰসন কাৰ্বি আংলঙৰ দলদলি বনাঞ্চলৰ 400 মিটাৰ ভিতৰলৈ আগবাঢ়ি আহি নিৰ্মাণ কৰিছে নগাই IRPN কেম্প আৰু বাংকাৰ খবৰ নাই ৰাজ্য চৰকাৰ তথা স্থানীয় চৰকাৰৰ প্ৰথমবাৰৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ ডংকামকমত অসম মাষ্টাৰ গেমছ অনুষ্ঠিত 30 খেলুৱৈৰ বাবে অনুষ্ঠিত কৰা খেলখনৰ অহাকালি অন্তিম দিন হাওড়াঘাটত আসুৰ ব্যতিক্ৰমী উদ্যোগত খিলিঞ্জীয়া গৰ্জন কবিতা পাঠেৰে ব্যতিক্ৰমী প্ৰতিবাদ কাৰ বিৰুদ্ধে নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কাৰ বিৰোধী আন্দোলনে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে নাগালেণ্ড অসম সীমান্তৱৰ্তী এলেকা কাৰ্বি আংলঙৰ ভূমিত সন্তপৰ্ণে নগাই আগ্ৰসনৰ প্ৰয়াস অব্যাহত ৰাখিছে সীমান্ত কাৰ্বি আংলং এলেকাত ৰাজ্যৰ দুই প্ৰশাসনে মিলি পূৰ্বৰ নিৰ্ধাৰিত কৰা 200 মিটাৰ খুঁটা অতিক্ৰম কৰি আহি নগাই দলদলি বনা অঞ্চলৰ 400 মিটাৰ ভিতৰত IRPN কেম্প আৰু বাংকাৰ নিৰ্মাণ কৰিছে এই সন্দৰ্ভত লক্ষণীয়ভাৱে অদ্যপি ৰাজ্য তথা স্থানীয় চৰকাৰৰ তৰফৰ পৰা কোনো মীমাংসা উলিওৱা নাই আৰু বিশেষকৈ সীমান্ত সুৰক্ষাৰ কথা কোৱা বিভিন্ন সামাজিক দল সংগঠনে অদ্যপি পালন কৰি আহিছে নিলিপ্ত ভূমিকা সন্তাপৰ্ণে নাগালেণ্ড প্ৰশাসনে অসমৰ সীমান্ত এলেকা কাৰ্বি আংলঙত IRPN কেম্প আৰু বাংকাৰৰ নিৰ্মাণ কৰি অসম ভূমিত আগ্ৰসনৰ প্ৰয়াস কৰিছে উল্লেখ্য যে যোৱা 2019 চনৰ জানুৱাৰী মাহত কাৰ্বি আংলঙৰ টেংৰা লাংছত সীমান্ত চকী নিৰ্মাণ আৰম্ভ কৰা হয় কিন্তু কেইবাদিনৰ পিছত ডিমাপুৰৰ কোনো অচিনাক্ত লোক আহি উক্ত বিঅপি আৰম্ভণি অৱস্থাতে ভাঙি ছিন্ন কৰে আৰু আনকি ইটাসমূহ উঠাই লৈ যায় সন্দেহযুক্ত নগা দুষ্কৃতিকাৰীয়ে ইয়াৰ পিছত এই সন্দৰ্ভত দুইফালৰ প্ৰশাসনে কোনো পদক্ষেপ নোলোৱাকৈ থাকে যদিও পুনৰ এই সন্দৰ্ভত চলিত মাহৰ 13 তাৰিখে নাগালেণ্ড আৰু অসমৰ উপায়ুক্তৰ পৰ্যায়ত আলোচনা বিলোচনা চলে আলোচনাৰ মৰ্মে এই বিষয়টোক লৈ কোনো স্থিৰ সিদ্ধান্তত উপনীত নোহোৱালৈকে বিঅপি নিৰ্মাণ স্থগিত কৰা আহ্বান জনায় নাগালেণ্ড প্ৰশাসনে কিন্তু পৰৱৰ্তী সময়ত কাৰ্বি আংলঙৰ সীমান্ত এলেকাৰ দলদলি বনা অঞ্চলৰ ভিতৰলৈ সোমাই আহি নগা প্ৰশাসনৰ IRPN কেম্প বাংকাৰ অৱস্থিতি পৰিলক্ষিত হয় 25 ডিচেম্বৰত এই খবৰ পোৱা মাত্ৰে অসম প্ৰশাসনৰ তৰফৰ পৰা বোকাজনৰ SDPO পদ্মকুমাৰ পেগু দণ্ডাধীশ ভাস্কৰজ্যোতি কলিতা দিলাই আৰক্ষী বিষয়া আৰু বন বিভাগৰ বিট অফিচাৰ লংকি কিলিঙত সহ আৰক্ষীৰ বৃহৎ দলে গৈ উক্ত কেম্প আৰু বাংকাৰ তছনছ কৰি পেলায় এই সন্দৰ্ভত ডিমাপুৰৰ অতিৰিক্ত আয়ুক্ত সাংবাদিকে কেম্প আৰু বাংকাৰৰ বিষয়ে কৰা প্ৰশ্নত নীৰৱ থাকে কিন্তু পুনৰ একে ঠাইতে নগাই IRPN কেম্প নিৰ্মাণ কৰিছে এই সন্দৰ্ভত অদ্যপি অসম চৰকাৰ তথা স্থানীয় প্ৰশাসনে একো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই আৰু লক্ষণীয়ভাৱে সমগ্ৰ কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত সাধাৰণতে গিজগিজাই থকা সামাজিক দল সংগঠন ছাত্ৰ সংগঠনে অদ্যপি কোনো প্ৰতিবাদী কণ্ঠ তোলা পৰিলক্ষিত হোৱা নাই সাব ডিভিজনৰ আমাৰ এডমিনিষ্ট্ৰেশ্যন আৰু ইয়াৰে বোকাজানৰ SDPO আমি নাগালেণ্ডৰ আপোনাৰ তেখেতৰ মেজিষ্ট্ৰেট আৰু তেওঁলোকৰ ACP তেখেতসকলৰ আমাৰ মিটিং এটা হ'ল আমাৰ আগৰ যেতিয়া ডিমাপুৰ আৰু আমাৰ কাৰ্বি আংলং দুজন DC ছাৰৰ তেওঁলোকৰ মানে যিখন মিটিং হৈছিলে তাৰপিছত যিটো ডিচিশ্যন হৈছিলে যে উভয় পক্ষই ষ্টেটাছ কো মেইনটেইন কৰিব সেই কথাটোৱে আমি আজি আকৌ উল্লেখ কৰিছোঁ আৰু তেওঁলোকৰ ফালৰ পৰা ইয়াতে কিছুমান সিকিউৰিটি পাৰ্চনেল তেওঁলোকে ডিপ্লয় কৰিছিলে আমাৰ কথাটো মানি পেলাই তেওঁলোকে সেইটো উইথড্ৰ কৰিছে আৰু নেক্সট যেটো হায়াৰ মিটিং হ'ব তাৰ আগলৈকে দুটা পক্ষই যে ষ্টেটাছ কো মেইনটেইন কৰিব আৰু দুখন চুবুৰীয়া ৰাজ্যই
শান্তি সমৃদ্ধি বজাই ৰাখি কাম কৰিব উমৈহতীয়াভাৱে সেইটোৱে আজি নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ যুৱক যুৱতীসকলক খেলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি উজ্বলি উঠিবৰ বাবে চৰকাৰে কৰা অংশ হিচাপে ডংকামকাম স্থিত ৱাইচং খেলপথাৰত অসম মাষ্টাৰ গেমছ অনুষ্ঠিত কৰা হৈছে জিলাখনৰ উপৰিও অসমৰ বিভিন্ন জিলাৰ পৰা খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত পশ্চিম কাৰ্বি আংলঙৰ ডংকামকাম স্থিত ৱাইচং খেলপথাৰত অনুষ্ঠিত হয় 30 ৰুদ্ধ খেলুৱৈসকলৰ বাবে আয়োজিত এই খেলখন 28 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ নিৰ্ধাৰিত কৰা হয় নিৰ্ধাৰিত সূচীৰ মতে বিভিন্ন প্ৰতিযোগিতাসমূহ শেষ হ'ব 30 ডিচেম্বৰত কাৰ্যসূচী মতে প্ৰথম দিনা পুৱা কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পতাকা উত্তোলন প্ৰতিযোগীসমূহৰ উন্মোচনী ভাষণেৰে শুভাৰম্ভণি কৰা হয় জিলাখনৰ উপৰিও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা খেলুৱৈসকলে ফুটবল ভলিবল এথলেটিক্স সুইমিং লং টেনিছ টেবুল টেনিছ আদি 9টা বিভিন্ন প্ৰতিযোগিতাত পাৰদৰ্শিতা অনুসৰি অংশগ্ৰহণ কৰে উল্লেখ্য প্ৰতিযোগিতা খেলসমূহৰ উপলক্ষে উদ্বোধনী দিনা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰিও এমপি হৰেণ সিং বে এমএচি তথা পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক উপস্থিত থাকে ডংকামকামৰ পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কবিতা পাঠেৰে কাপ বিৰোধী প্ৰতিবাদ ৰাজ্যৰ পূব পশ্চিম উত্তৰ দক্ষিণ সকলো দিশতে আজিও ব্যাপক হাৰত আছে কাপ বিৰোধী প্ৰতিবাদ হাওৰাঘাটত আছুৰ উদ্যোগত অনুষ্ঠিত হয় খিলিঞ্জিয়াৰ গৰ্জন শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী হাওৰাঘাটত আছুৰ উদ্যোগত কবিতা পাঠেৰে কাপ বিৰোধী প্ৰতিবাদ হাওৰাঘাটৰ সমাজ জীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত প্ৰায় প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিক সুলেখক কবি সাহিত্যিক সাংবাদিকে অংশ লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত জনপ্ৰিয় কবি সাহিত্যিক ধৰ্মেন্দ্ৰ খাটলাৰী ৰূপক দাস কবি ৰূপালী বসুমতাৰী খাটলাৰীয়ে স্বৰচিত কবিতা পাঠ মাধ্যমেৰে জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে নিজৰ প্ৰতিবাদী কণ্ঠ নিগৰায় একেদৰে আছুৰ নেতা ভৱেশ গগৈ আৰু সাংবাদিক জান বৰাই নিজ নিজ ভাষণত কাৰ বিৰুদ্ধে সৰব হৈ পৰে সাংবাদিক জান বৰাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰো ক্ষুধাৰ সমালোচনা কৰে আপোনালোকে আকৌ ল'ব মই অসমে কৈছোঁ শুনিবা মোৰ পুনাহত মন দি শুনিবা মই যে তোমালোকৰ আই মই আই অসমীয়ে কৈছোঁ বাচাহত তোমালোক কুশলে থাকা নিজৰ দাবী সুৰক্ষিত কৰি ৰাখা যাই যদি যাওক মোৰ অস্তিত্ব তথাপিও তোমালোক কুশলে থাকা মই যে মা হাজাৰ লাঞ্ছনা বঞ্চনাৰ পিছতো জানো সন্তানৰ অমংগল কামনা কৰিব পাৰোঁ পাৰিছে জানো আজিলৈ কোনোবা মাতৃয়ে নিজৰ সন্তানক চিতা জুইত উঠাই দিবলৈ মই যে মমতাময়ী মা কতবাৰ মোৰ বস্ত্ৰ হৰণ কৰা হ'ল কতবাৰ মোৰ বুকু উদং কৰা হ'ল তাৰ পিছতো জানো কেতিয়াবা কিবা কৈছোঁ তোমালোকক কওঁনো কেনেকৈ বাৰু মা মমতাময়ী মা স্নেহময়ী মা হেনো ত্যাগৰ প্ৰতি বাৰম্বাৰ মই দি আছোঁ অগ্নি পৰীক্ষা কোন দিশেৰে ভাবিব জাগ্ৰত সময়ৰ উবাল ঢৌৰ সুতে সুতে প্ৰবাহিত আমি আজি কোন পথেৰে জাগ্ৰত জনতাৰ আৰ্তনেৰে উদ্বুদ্ধ অগ্নি শিখাৰ ফিৰিঙতি স্নানেৰে প্ৰজ্বলিত মই দেখিছোঁ চৌদিশে মোৰ দেশৰ স্বজাতিৰ গানেৰে অনুপ্ৰাণিত উত্তপ্ততাৰে গৰ্জিত জনসমুদ্ৰৰ ঢৌ শুনি
আজি মই বজ্ৰকণ্ঠে উত্তেলিত আহ্লাদিত বিপ্লৱৰ সংকাৰ জ্বলিছে মোৰ বুকুৰ ৰাজপথ নীলাদিত আজি মোৰ আই দেশত জাতীয় চেতনাৰ সংকৰ আই চাই ল সৌ নেতাবোৰে ৰাজনীতি খেলিছে বুকুৰ কেঁচা তেজেৰে ৰং ছটিয়াই টুকুৰা টুকুৰকৈ কাটি কাটি ভাইহঁত ভাগ কৰি নাম দিছে ভিন্ন জাতিৰ হিন্দু মুছলিম খ্ৰীষ্টান জৈন বৌদ্ধ শিখ বুলি ধৰ্মৰ বিধে আনিছে হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাপ নিউজ ৰাজ্যৰ আন প্ৰান্তৰ লগতে পাহাৰীয়া জিলাতো কাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হয় কাৰ্বি ছাত্ৰ সন্থা নাগৰিকত্ব সংশোধনী বাতিলৰ দাবীত দেওবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত বাহিৰ কৰা হয় কাৰ বিৰোধী এক বিশাল ছাত্ৰ সমদল ছাত্ৰ সন্থাৰ সভাপতি চেমছন টেৰণৰ নেতৃত্বৰ সহযাত্ৰী প্ৰতিবাদীয়ে সাতগাঁৱৰ পৰা ডংকামুকামলৈকে প্ৰতিবাদী সমদল বাহিৰ কৰি উত্তাল কৰি তোলে পশ্চিম কাৰ্বি আংলঙৰ পৰিৱেশ ইপিনে সমদলত ছাত্ৰ সন্থাৰ একাংশ সদস্যই অৰ্থ উলংঘ হৈ বুকু আৰু পিঠিত বাংলাদেশী গোবেক CAA আমি নামানো আদি শ্লোগান লিখি এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰি সভাপতি চেমছন টেৰনে চৰকাৰৰ নীতি আৰু মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে বিজেপিৰ শান্তি সমদলত অংশ লোৱা কাৰ্যক সমালোচনা কৰি সকীয়াই দিয়ে এই প্ৰটেষ্ট ৰেলী আমি কিয় কৰিবলগীয়া হৈছে আমি বুজিবলৈ বাকী নাই কাৰণ কাৰ্বি আংলং 6 শিডিউল এৰিয়াছ CAA এক্সাম্পচন আছে বুলি কোৱা হৈছে আমাৰ মাননীয় CM তুলিৰাম ৰংহাং ডাঙৰীয়াই যে হোম মিনিষ্টাৰ অমিত শ্বাহজী তেখেতে মেমৰেণ্ডাম দিছিল যে কাৰ্বি আংলং কোনো পধ্যে ইনক্লুড নহয় সেই কথাটো স্পষ্ট দিয়া আছে কিন্তু যোৱাকালি বিজেপি যিটো মিটিঙত যোৱাকালি জাগিৰোটত যি বিজেপি শান্তি সমাদলত ছাপোৰ্ট কৰা মিটিঙত যে তুলিৰাম তাতে গেছ হিচাপত যোৱাটো ইয়াত আমি আৰু বুজিবলৈ বাকী নাই গতিকে আজি আমি ইয়াৰ পৰাই আমি সকীয়াব বিচাৰিছোঁ কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰ কাৰ্বি ছাত্ৰ সন্থাই আন্দোলন কৰা নাই আমি সলিউশন লাগে সলিউশনৰ কাৰণে আমি আজি 10 কিলোমিটাৰ আমি খোজকাঢ়ি আহি আজি এক প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হৈছোঁ গতিকে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আপোনালোকে সময় থাকোঁতে আপোনালোকে অতি শীঘ্ৰে বাতিল কৰক নতুবা আপোনালোকে শান্তিত থাকিবলৈ আমি কাৰ্বি আংলং ৰাইজে আপোনালোকক শান্তিত থাকিবলৈ আমি নিদিম বৈঠালাংছৰ পৰা জাচনিহি ৰিপৰ্ট কাপ নিউজ সমস্যা এটি চৌ বাণিজ্যিক বিৰতিৰ Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. Come step in Owekimi Computer Institute Angjokpani, Harlung Langso, Kataringti Village, Karbi Anglong. A national information technology and education program affiliated under Jatya Yuva Computer Saksarta Mission for advanced computer education program initiated by MS Green. Admission open from 15 January 2020 onwards. For more details, kindly contact
60015111097, 9435124856 or 602-650-9582. I'm wishing you a Merry Christmas and a bright, prosperous New Year 2020. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাৰ শিক্ষাৰ ইতিহাসত এক উল্লেখযোগ্য ইতিহাস বহন কৰা ডিফু বিনাপানী উচ্চ মাধ্যমিক বিদ্যালয় 50 বছৰ পূৰ্তি উপলক্ষে 27 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানটি আজি সফল সামৰণি পৰে। পতাকা উত্তোলন, মনুমেণ্ট শুভ উন্মোচন, সোণালী জয়ন্তীৰ লগ উন্মোচন আদি কাৰ্যসূচীৰে সোণালী জয়ন্তীৰ বৰ্ষৰ প্ৰথমটো দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰা সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানৰ আজি সফল সামৰণি পৰে। 27 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া অনুষ্ঠানটিৰ আজি সামৰণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে বিদ্যালয়খনৰ সোণালী জয়ন্তীৰ উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজয় হোৱা প্ৰতিযোগীসকলক বঁটা তথা প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে সামৰণি অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিয়ে বৰ্তমান আৰু প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীসকলক শিক্ষাদানৰ জৰিয়তে অমূল্য মানৱ সম্পদ গ্ৰহাত বৰঙণি যোগোৱাৰ বাবে আদৰ সম্ভাষণ জনোৱা হয়। স্কুলের ছেলেমেয়েরা ভালো পাস করে রেজাল্ট ভালো হয়, আনন্দে আমাদের মন, আমাদের বুক ফুলে যায়। কিন্তু যখন রেজাল্ট খারাপ হয় মনে খুব দুঃখ পাই, কারণ স্কুলকে ভালোবাসি। এই স্কুল গড়ার সময় 1-2 বছর পরে যখন এখানকার তদানীন্তন বয়স্ক যারা লোক ছিলেন, বাবার বয়সে বা ওনার থেকে বয়সে বড় যারা ছিলেন, ওনারা একবার সবাই মিলে যুক্তি করলেন যে আমরা তীর্থ ভ্রমণে যাব। তীর্থ ভ্রমণে গিয়েছিলেন, আমার বাবাকেও বলেছিলেন চলুন আপনারা আমাদের সাথে একসাথে আমরা তীর্থ। মংগলিংহি ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তৱৰ্তী গাঁওবোৰত অব্যাহত আছে হাতী মানুহৰ সংঘাত। পশ্চিম কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তৱৰ্তী গাঁওবোৰত অব্যাহত আছে হাতী মানুহৰ সংঘাত। শনিবাৰে আমদপে বৰবিল গাঁৱত খাদ্যৰ অনুসন্ধানত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ জাকে কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰাৰ উপৰিও বিনষ্ট কৰে বাৰীৰ ফচল আৰু ভঁৰালৰ ধান। ইপিনে হাতী মানুহৰ সংঘাত ৰোধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ। হাহাকাৰ হৈছে গঞা ৰাইজ। আনহাতে এই সন্দৰ্ভত নিলিপ্ত ভূমিকা পালন কৰিছে ৰাজ্য চৰকাৰ। হাতী আহিছিলে, হাতী আহি মানে কলগছ খাই ঘৰ ভাঙি ধান টানি ধান চান খাই মানে আমাৰ অৱস্থা নাই আৰু গোটেই ৰাতি টোপনি নাই, ভয়তে আমি টোপনি মাৰিব নাপালোঁ। এনেকাই আছোঁ, ধানটো খাই হাতী ওলাই গুচি গৈছে। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ। ধন্যবাদ।